বন্ধু বান্ধৱীসকল আসামিজ স্মাৰ্ট ষ্টাডিৰ চেনেলৰ আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগত কৰিছোঁ। আজি ভিডিঅ'টো বহুত বেছি নলেজেবল হ'বলৈ গৈ আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি ভিডিঅ'ৰ প্ৰথম আৰু ইণ্টাৰেষ্টিং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতিভা পাটিল। আজিৰ ভিডিঅ'ৰ নেক্সট কুৱেশ্যনটো হৈছে তাজমহল ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আগ্ৰাত অৱস্থিত। আজিৰ ভিডিঅ'ৰ ৩ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰজা হৰিশ্চন্দ্ৰ। আজিৰ ভিডিঅ'ৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এছিয়া মহাদেশ। আজিৰ ভিডিঅ'ৰ নেক্সট কুৱেশ্যনটো হৈছে ADRE আৰু টেটত এই প্ৰশ্নটো আহিব পাৰে। পানীৰ ৰাসায়নিক সংকেতটো কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি H2O। আজিৰ ভিডিঅ'ৰ নেক্সট ইণ্টাৰেষ্টিং কুৱেশ্যনটো হৈছে বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টমাছ এলভা এডিছন। টমাছ এলভা এডিছন হৈছে বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক। আজিৰ ভিডিঅ'ৰ ৭ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰজেক্ট টাইগাৰ আৰম্ভ কেতিয়া হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1973 চনত। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, চনটো নোট কৰি থ'ব। বিখ্যাত চিত্ৰশিল্পী লিঅ'নাৰ্ডো দা ভিঞ্চি কোনখন চিত্ৰৰ বাবে জনপ্ৰিয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মনালিছা। বন্ধুসকল, এতিয়া এটা সৰু ৰিমাইণ্ডাৰ, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে আছামিজ স্মাৰ্ট ষ্টাডি চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কোনটো জন্তুৰ 3টা হৃদয় থাকে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অক্টোপাছ। ৰেবিছ ভাইৰাছৰ পৰা হোৱা ৰোগবিধৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জলাতংক। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে শিল্পী দিৱস কাৰ সোঁৱৰণত পতা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। বন্ধুসকল, এইবোৰ প্ৰশ্ন APSC, আছাম টেটৰ লগতে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে বিশ্বৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হামিংবাৰ্ড। ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাকেশ শৰ্মা। আজিৰ ভিডিঅ'ৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নটৰাজ থিয়েটাৰ। আজিৰ ভিডিঅ'ৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে মহাভৈৰৱ মন্দিৰ অসমৰ কোন ঠাইত আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰত।
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধী কোন জাতিৰ লোক আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বনিয়া আজি ভিডিঅ'ৰ নেক্সট কুৱেশ্যনটো হৈছে এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত আছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জাগিৰোড 18 নম্বৰ কুৱেশ্যনটো হৈছে কাঞ্চনজংঘা ষ্টেডিয়াম ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিলিগুৰি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে তলত দিয়া কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাফলং আজি ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে নগাঁও জিলাৰ পুৰণি নামটো কি আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি খাগৰিজান